নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো বৰ্তমান ভালেই। আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ। ইয়াত যিহেতু ৰাতিয়ে বজাৰ বহে সেয়েহে আপোনালোকক বজাৰখন দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব। তেতিয়াহে মই দিয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আমাৰ তাত যিহেতু দিনতহে বজাৰ বহে, ৰাতি বজাৰ নবহে। ইয়াতে মই আহি পিনাই প্ৰথম দেখিছোঁ এনেদৰে ৰাতি ইয়াত বজাৰ বহা। সেয়েহে মই ভাবিলোঁ আপোনালোকক বজাৰখন দেখুৱাওঁ বুলি। বলকচোন চাওঁগৈ বজাৰখন। বজাৰখন আচলতে বেছি দূৰত নহয়, আমাৰ ৰুমৰ একেবাৰে ওচৰতে হয়। মানুহ দেখিছে নহয় কিমান বেছি। আচলতে মানে 8টা বজাৰ পৰা 9:30মান বজালৈকে বহুত বেছি ভিৰ লাগে। সেইকাৰণে আমি মানে সেইটো সময়ত বজাৰ কৰিবলৈ নাযাওঁ, একদম চবতকৈ দেৰিকৈয়ে যাওঁ বজাৰ কৰিবলৈ। এতিয়া মই ভাবিলোঁ এযোৰ খাৰু লৈ লওঁ, সেইকাৰণে মানে খাৰু দোকানখনত সোমালোঁ। ইয়াত মানে এই সোণালী ৰঙৰ খাৰুবিলাক নিপিন্ধে, ৰঙা ৰঙৰ খাৰুবিলাক পিন্ধে। সেইকাৰণে মই ৰঙা খাৰু বিচাৰিছিলোঁ, কিন্তু মই যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ মানে নাপালোঁ। ডাঙৰ ডাঙৰ আছে কিন্তু মোৰ পচন্দ নহ'লে, সেইকাৰণে মই নল'লোঁ। বজাৰখন প্ৰতিটো দেওবাৰে বহে। মানে এখন আবেলি ধৰক আপোনাৰ 3টা-4টামান বজাৰ পৰা ৰাতি 10টা 10:30মান বজাৰলৈকে হয়। ইয়াত মানে আপোনাৰ শাক পাচলি, কাপোৰ কানি, এয়া জুৱেলাৰী দোকান, ফল মূলৰ দোকান, এনেচতে মাছ মাংস এনেকৈ কৰি বহুত দোকান বহে। আপোনালোকে কেতিয়াবা ইয়াতে যদি কোনোবা আছে তেতিয়াহ'লে আহিব পাৰে ইয়ালৈ। দামবোৰো ইমানো বেছি নহয়। ঠাইডোখৰ নাম হৈছে nanakramguda। এতিয়া গৈ আছোঁ অলপ পাচলি বজাৰ কৰিবলৈ। গৈ থাকোঁতে মানে চাহপাতৰ বেপাৰী এজন লগ পালোঁ। তেখেত হেনো অসমৰ হয়, অসমৰ পৰা চাহপাত আনিছে গোলাঘাটৰ। তাৰপিছত কিন্তু ভিডিঅ' কৰা নহ'লে মোৰ সেইকণ সময়ত। কোনোবা যদি অসমৰ মানুহ আছে তেওঁৰ পৰা ল'ব পাৰে। দেওবাৰে বজাৰখনলৈ আহিলেই হ'ল, তেওঁক লগ পাই যাব। তাৰ পৰা এই আগলৈ আহি থাকোঁতে দেখিলোঁ স্পৰ্টিঙৰ দোকান এখন। এইবিলাক দেখিছে যে দুটাত আপোনাৰ 100 টকাকৈ ল'ব বোলে। বেয়া নহয় কিন্তু দেই, সেইখিনি ভালে হয়, স্পৰ্টিংখিনি কোৱালিটিটো ভালেই দেখিছোঁ। ইয়াত দেখিছে নহয় আঙুৰ ঢেৰ ওলাইছিলে সেইদিনাখন। আমাৰ সেইফালে দামবোৰ কিমান চলি আছে বাৰু জনাবচোন। ইয়াত সেইদিনাখন কেজি 70 টকাকৈ ল'লে আমাৰ পৰা। এইখন দেখিছে নহয়, এইখন জুৱেলাৰী দোকান এখন। মানুহ এগৰাকীয়ে মানে বেছি আছিলে। ইয়াত দেখিছে নহয় তেওঁ কেনেকৈ লাখুটি এডাল লৈ পিনি সেইখন ধৰি আছে। এইখন দেখিছে নহয় শাড়ী দোকান হয় এইখন। এইবিলাক যিমানখিনি শাড়ী দেখিছে চবৰে দামটো আপোনাৰ 100 টকা হয় বোলে। শাড়ীখিনি কিন্তু দেখিবলৈ ধুনীয়া ধুনীয়া হয় দেই। ইমান কম দামত দি আছে 100 টকাতে ইমান ধুনীয়া শাড়ীবিলাক।
এইখন হৈছে আপোনাৰ ঘড়ী লাইট স্পিকাৰ এনেকৈ মানে বহুত আৰু পাৰ্চ এনেকৈ বহুতখিনি আছে এইখন দোকানত এনেকুৱা দোকানে মানে বহুতখিনি বহে এনেকুৱাকৈ বেচা মানুহ বহুত আছিল আৰু ভিৰ লাগি আছিল কাৰণে মই ভিডিঅ' কৰা নহ'লে আমাৰ শাক-পাচলি বজাৰ অলপ আছিলে কৰিবলগীয়া সেইখিনি কৰিলোঁ এতিয়া চাওমিন অলপ ৰুমলৈকে লৈ যাম বুলি ভাবিলোঁ তাতে গৈ ৰুমতে গৈ খামগে সেইকাৰণে এয়া চাওমিন ল'বলৈ আহিলোঁ এই দোকানখনলৈ বজাৰৰ পৰা আহিলোঁ এতিয়া এয়া এৰিল এটা দেখিছে নহয় এয়া ভাজিবলৈ লৈছোঁ মানুহজনৰ লগৰ এজন মানে ঘৰলৈ গৈছিলে তেখেতে লৈ আহিছিলে আচলতে কিছুমানে বেয়াও পাব পাৰে আৰু নাখায়ো কিন্তু আমাৰ বহুত বেছি প্ৰিয় হয় এইখিনি মানে অলপ লেটা হ'বলৈ বাকী থাকিলে কিন্তু তেওঁ এনেকৈ লৈ আহিলে আৰু এইখিনি প্ৰায় বনাই হৈ গ'ল আৰু এতিয়া মানে মানুহজনে বিলাহী বেঙেনা এনে মাছ তেনেকৈ দি কেনে বনাবলৈ লৈছে ইয়াত আৰু এইফালে তেওঁ মাছো ফ্ৰাই কৰি আছে আচলতে মানে মই এইবিলাক বনোৱা মেলাত একেবাৰে নাজানো সেইকাৰণে তেওঁৱে প্ৰায় মাছ মাংস আনিলে তেওঁৱে বনায় তেওঁ মানে মাছ থোৱা বাচনটোতে পানী গৰম কৰি দিলে সেইকাৰণে পানীখিনি সেনেকুৱা দেখিছে এইখিনি প্ৰায় হৈছে আৰু ইয়াত এতিয়া মাছটো দি দিব এইখিনি হৈ গ'ল এতিয়া ইয়াত ধনিয়া পাত দি দিলে এয়া দেখিছে নহয় কিমান ধুনীয়া কালাৰ আহিছে খাবলৈও সঁচাকৈ বহুত ধুনীয়া হৈছিলে এয়া আমাৰ এতিয়া ভাত খাবলৈ হৈ গ'লে এয়া হৈছে পলু লেটা এয়া মাছ বিলাহী বেঙেনা দি বনোৱা আৰু ঘৰৰ পৰা মায়ে দিয়া নেমু টেঙা আজি এই ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব ধন্যবাদ